নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাইফল মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজিৰ ভিডিঅ'ত আলোচনা কৰোঁ 14 জুলাইত কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল কথালৈ আগবাঢ়োঁ। এই ৰাশিকেইটাৰ বিশেষ ধৰণৰ ভাগ্য পৰিৱৰ্তন হ'ব, যাৰ ফলত পৰিয়ালত সকলো ধৰণৰ সুখ শান্তি সৌভাগ্য বৃদ্ধি হ'ব। সদস্যবোৰৰ মাজত মিলাপ্ৰীতি বাঢ়িব আৰু জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায়। ব্যৱসায় বাণিজ্য সুচাৰুৰূপে চলিব আৰু আমদানি যথেষ্ট বাঢ়িব। ৰৈ থকা ধন হাতলৈ আহিব আৰু বিভিন্ন দিশত সফলতা লাভ হ'ব। আপোনাৰ কাম কৰাৰ উদ্যম যথেষ্ট বাঢ়িব, লগতে বিভিন্ন কাৰ্যত সফলতা লাভ কৰিব। মুঠতে চাবলৈ গ'লে আপোনালোকৰ বিশেষ ধৰণৰ উন্নতি হ'ব। এই বিশেষভাৱে ভাগ্যশালী ৰাশিকেইটা হৈছে কুম্ভ, কন্যা, মেষ, কৰ্কট আৰু তুলা ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।